দৰিদ্ৰতা যে সাফল্যৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে স্পষ্ট প্ৰমাণ কৰি দেখুৱালে চাংচাৰিৰ ৰূপকোঁৱৰ একাডেমীৰ ছাত্ৰী মনীষা দাসে। আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক কলা শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হয় মনীষাই। পাচলিৰ ব্যৱসায় কৰা পিতৃয়ে অশেষ কষ্টৰে পঢ়াৰ খৰচ বহন কৰিছিল মনীষাৰ। আজিৰ সাফল্যত পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী তথা অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা। মাহেতা চালিৰ পৰা নীলমণি দাসৰ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট। বহুত ভাল অনুভৱ হৈছে। মই ভাবিছিলোঁ কিন্তু অলপ ভয় লাগিছিল, তথাপিও পালোঁ, বহুতে ভাল লাগিছে। প্ৰথমতে মোৰ স্কুলৰ অধ্যক্ষ ফিৰোজ ছাৰক আৰু মোৰ মা, মোৰ পৰিয়াল আৰু গোটেইখিনি ছাৰ বাইদেউ আৰু লগতে তৰণী ছাৰ মোৰ লগতে চাহ লাগি আছিল। আৰু এয়াই আৰু মোৰ সফলতাৰ আঁৰত। দৈনিক মই পঢ়িছিলোঁ 12 ঘণ্টা 10 ঘণ্টা পঢ়িছিলোঁ, কিন্তু অলপ পৰীক্ষা আগমুহূৰ্তত অকণমান কম হৈছিল, তথাপিও মই পঢ়াটো জাৰি ৰাখিছিলোঁ। মই ভাবোঁ যে মনত প্ৰথমতে দৃঢ় সংকল্প ল'ব লাগিব যে মই পাৰিবই লাগিব। সেইটো প্ৰথমতে মোৰ সেনেকুৱা আছিল। আৰু যিহেতুকে মই মেট্ৰিক পৰীক্ষা ইমান ভাল ফলাফল লাভ কৰিব নোৱাৰিলোঁ, সেইকাৰণে মই দৃঢ় প্ৰতিজ্ঞা লৈছিলোঁ যে এইবাৰ মই ভাল পঢ়িম। সেইকাৰণে মই প্ৰথমতে দৃঢ় সংকল্প ল'ব লাগিব, তাত ভালদৰে অধ্যয়ন কৰিব লাগিব, ছাৰ বাইদেউসকলৰ কথাবোৰ ভালদৰে শুনিব লাগিব আৰু সেইবোৰ কাৰ্যত পৰিণত কৰিব লাগিব, তেতিয়া ভাল ফলাফল লাভ কৰিম।